এয়া পকৰি বনাই ল'লোঁ, লাল চাহৰ লগত খাম এতিয়া। আৰু মই কেনেকৈনো পকৰি বনাব লৈছোঁ আহকচোন চাওঁ। এয়া মই প্ৰথমতে লৈ ল'লোঁ ময়দা মই জোখত লৈ লৈছোঁ। আৰু এইফালে এয়া নৰসিংহ পাত লৈ লৈছোঁ। নৰসিংহ পাতকেইটা মই ধুই আনিছোঁ। আৰু এতিয়া ধুনীয়াকৈ ঠাৰিকেইডাল আঁতৰাই পাতকেইডাল চুচি ল'লোঁ। চুচি লৈ এয়া মই 3 টুকুৰা 4 টুকুৰামানকৈ গোটেইখিনি কাটি দিছোঁ। এটা এটাকৈও দিব পাৰে পাতকেইটা, মই কিন্তু কাটি দিছোঁ, অকণমান মিহি হ'লে ভাল লাগে। আৰু নৰসিংহ পাতকেইটা দিয়া হৈ গ'ল। ইয়াতে মই দি দিলোঁ পিঁয়াজ আৰু লগতে দি দিলোঁ অকণমান ভোট জলকীয়া, মিহিকৈ কাটি লৈছোঁ। জাতি জলকীয়া দিব লাগে, মোৰ জাতি জলকীয়া নাই কাৰণে মই ভোট জলকীয়াকৈ দি দিছোঁ। আপোনালোকে যদি থাকে জাতি জলকীয়াই দিব। আৰু ইয়াতে মই অকণমান শুকান জলকীয়া গুড়ি দি দিছোঁ। আৰু নৰসিংহ পাতটো আপোনালোকে মিক্সাত দি হ'লেও দিব পাৰে, বা নৰসিংহ পাত নাথাকিলে জাতিলাও পাত বা ৰঙালাও পাত দি হ'লেও পকৰি বনাই খাব পাৰে, খুব ভাল হয় খাবলৈ। মোৰ নৰসিংহ পাত আছে যেতিয়া নৰসিংহ পাতকে দিছোঁ। ইয়াতে অকণমান দি দিলোঁ চৌদা খাৰ, আৰু ইয়াৰ লগত অকণমান দি দিম এতিয়া জোখত নিমখ। এয়া মোৰ নিমখ দিয়া হৈ গ'ল। মই এতিয়া ভালদৰে চামুচখনে বস্তুখিনি লৰাই লৈছোঁ। মই চামুচে কাম কৰি ভাল নাপাওঁ বাৰু, হ'লেও মই চামুচে লৰাই দিছোঁ। কিন্তু যেতিয়া পানী দি বস্তুটো মিলাম মই তেতিয়া হাতেই মিলাম। কি হয় মানে হাতে দিবলৈও ভাল হয়। আৰু ইয়াতে মই অকণমান দি দিলোঁ হালধিকণ দি মই এতিয়া হাতে ভালদৰে মোহাৰি দিছোঁ, বস্তুখিনি চব যাতে মিক্স হৈ যায়। আৰু ইয়াতে অকণকৈ পানী দি আছোঁ। পানী দি মই মিলাই থাকিম। বেছিকৈ একেবাৰতে দি দিলে হয়তো পনীয়া হ'ব, সেইটো কাৰণে আপোনালোকে জোখত দিব, কমকৈ দিব, কিন্তু বেছি পনীয়া নকৰিব বস্তুটো। আৰু মোৰ এতিয়া এনেকৈ দি পকৰি বনাব পৰা জোখত হৈ যাব। আৰু তেনেই সহজ পকৰি বনাবলৈ, আৰু আপোনালোকে চাগে বনাই ঘৰত খায়েই। এইটো পদ্ধতিত যদি আপোনালোকে বনাই খোৱা নাই, এইটো পদ্ধতিটো বনাই খাই চাব পাৰে। আৰু মোৰ এয়া পকৰি মিলোৱা হৈ গ'ল। এতিয়া 2 মিনিটমানৰ কাৰণে মই অকণমান ঢাকনখন মাৰি থৈ দিছোঁ। 2 মিনিটমানৰ পিছত মই বনাব পৰা হৈয়ে যাব। মই এতিয়া লৈ ল'লোঁ বনাবৰ কাৰণে। কেৰাহীখন পাতি দিলোঁ, কেৰাহীখন গৰম হ'ল, কেৰাহীখনত অকণমান তেল দিছোঁ, ৰিফাইন তেল দিছোঁ। আপোনালোকে মিঠাতেল দিও বনাব পাৰে। আৰু এয়া দেখিছেনে ৰংটো এতিয়া অকণমান বেলেগ ৰং উঠি গৈছে ঢাকি থোৱাৰ কাৰণে। আৰু এয়া মই সৰুকৈ দিছোঁ, বেছি ডাঙৰকৈ বনোৱা নাই। আৰু এয়া এতিয়া মোৰ হৈ যাব, বেছি টাইম নালাগেই পকৰি বনাবলৈ। তেলটো যেতিয়া বেছিকৈ দিয়া হয়, আপুনি নলৰালেও যেতিয়া বস্তুটো হয় ওপৰলৈ ওপঙি আহে, মই কিন্তু তেলটো অলপ কম দিয়াৰ কাৰণে ওপৰলৈ ওপঙি আহিবলৈ সুবিধাটো নাপাব। মই সেইটো কাৰণে হেতাখন লৈ মই ভালদৰে লৰাই দিব লাগিব। আৰু এয়া দেখিছেনে এতিয়া লৰাব পৰা হৈ গৈছে। ইটোৱে সিটোক অকণমান লাগি ধৰিছে যদি অকণমান পাছত এটা হৈ যাব। আৰু সম্পূৰ্ণকৈ ৰঙচুৱা হৈ যোৱালৈ নথব, তেতিয়া হয়তো তিতা হৈ যাব পাৰে। অলপমান হৈ থাকোঁতেই আপোনালোকে। এতিয়া মোৰ পকৰি ভজা এয়া হৈ গ'ল। মই এতিয়া বাচন এটা লৈ লৈছোঁ, বাচনটোত কাঢ়ি থৈছোঁ। এইকেইটা হ'ল, কিন্তু আৰু কেইটামান বনাব লাগিব। ঘৰখনৰ মানুহ যিহেতু 4টা, আৰু চাহকণ হ'লেতো পকৰি বুলি ক'লে বহুতকেইটাই খাব পৰা হয়। মই সেইদেখি আকৌ কেইটামান বনাবলৈ ল'লোঁ। এইকেইটা মোৰ নমাব হোৱা নাই, হ'ব আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব।